হাই দোস্ত, মই আশিক। মই আজি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ফেচবুক পোষ্টকেইটা চাই আছিলোঁ। ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা গুড নিউজ দেখা পালোঁ। ভাবিলোঁ যে এই নিউজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিউজটো হ'ল, যোৱা 3 দিন আগত শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই পোষ্টটো কৰিছিল। পোষ্টটো হ'ল, অসম কেবিনেটে ৰাজ্যৰ 4,372খন চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ 9ম শ্ৰেণীৰ 3,78,000 গৰাকী শিক্ষাৰ্থী ল'ৰা আৰু ছোৱালী উভয়ৰ বাবে চাইকেল ক্ৰয়ত আজি অনুমোদন জনাইছে। ইয়াৰ বাবে কেবিনেটে 169.95 কোটি টকাৰ অনুমোদন দিয়ে। শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে যিমান সোনকালে পাৰে এই চাইকেলসমূহ বিতৰণ কৰিবলৈ, কাৰণ আমাৰ বহুতো দুখীয়া ল'ৰা ছোৱালীয়ে বহুত দূৰ স্কুল যাব পৰা নাই, বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে যদি চাইকেলসমূহ ছাত্ৰ ছাত্ৰীয়ে পায়, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী স্কুল যোৱাৰ যোনটো প্ৰৱণতা, সেইটো বেছি আনন্দিত হৈ স্কুল যোৱা আৰম্ভ কৰিব। ধন্যবাদ থাকিল।